নমস্কাৰ বন্ধু বান্ধৱীসকল, আছামিজ অনলাইন এডুকেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমত বৰ্তমান 5খন ৰাষ্ট্ৰীয় উদ্যান আছে। সেইকেইখন হ'ল কাজিৰঙা, মানাহ, ডিব্ৰু-চৈখোৱা, নামেৰি আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নগাঁও আৰু গোলাঘাট জিলাৰ মাজত অৱস্থিত আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে প্ৰায় 858 বৰ্গ কিলোমিটাৰ। 1974 চনত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হৈছিল। 1985 চনত কাজিৰঙাক ইউনেস্কোয়ে বিশ্ব ঐতিহ্য অঞ্চল সন্মানেৰে সন্মানিত কৰে। এশিঙীয়া গড় হৈছে কাজিৰঙাৰ প্ৰধান আকৰ্ষণ। ইয়াৰ উপৰি কাজিৰঙাত বাঘ, বিভিন্ন প্ৰজাতিৰ হৰিণা, ম'হ, হলৌ বান্দৰ, ভালুক, হাতী আদি আছে। মানাহ ৰাষ্ট্ৰীয় উদ্যান বৰপেটা আৰু বঙাইগাঁৱৰ সমীপৱৰ্তী বাক্সা, চিৰাং আৰু ওদালগুৰি জিলাৰ এক বৃহৎ অঞ্চলত বিস্তৃত হৈ আছে আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে প্ৰায় 500 বৰ্গ কিলোমিটাৰ। 1973 চনত মানাহক ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰা হয় আৰু 1985 চনত মানাহক ইউনেস্কোয়ে বিশ্ব ঐতিহ্য অঞ্চল সন্মানেৰে সন্মানিত কৰে আৰু ইয়াৰ পিছতে 1990 চনত মানাহক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হয়। মানাহ ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ ভিতৰতে সৰ্বাধিক সংখ্যক দুষ্প্ৰাপ্য প্ৰজাতিৰ আশ্ৰয়স্থল। পৃথিৱীৰ কোনো ঠাইত নথকা স্তন্যপায়ী প্ৰাণী যেনে সোণালী বান্দৰ, নলগাহৰি আৰু খাগৰিকটা পহু এই অৰণ্যত পোৱা যায়। ইয়াৰ উপৰিও এই অৰণ্যত বাঘ, হাতী, মেথোন, পহু, সোণালী বান্দৰ, ম'হ, বিভিন্ন প্ৰজাতিৰ হাঁহ, ভালুক আৰু বিভিন্ন প্ৰজাতিৰ সাপ আদি পোৱা যায়। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান উজনি অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ অন্তৰ্গত। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে প্ৰায় 340 বৰ্গ কিলোমিটাৰ। 1999 চনত ডিব্ৰু-চৈখোৱাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হৈছিল। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰধান আকৰ্ষণ হৈছে বনৰীয়া ঘোঁৰা। ডিব্ৰু-চৈখোৱা বিশ্বৰ একমাত্ৰ বনাঞ্চল য'ত বনৰীয়া ঘোঁৰা পোৱা যায়। ইয়াৰ উপৰিও ডিব্ৰু-চৈখোৱাত বিভিন্ন প্ৰজাতিৰ বান্দৰ, বিভিন্ন প্ৰজাতিৰ স্থলচৰ আৰু জলচৰ চৰাই, হৰিণা, বনগাহৰি, বাঘ আৰু বিভিন্ন প্ৰজাতিৰ সাপ আদি আছে। নামেৰি ৰাষ্ট্ৰীয় উদ্যান হিমালয়ৰ পাদ অঞ্চল তথা শোণিতপুৰ জিলাৰ উত্তৰত অৱস্থিত। নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে প্ৰায় 200 বৰ্গ কিলোমিটাৰ। 1998 চনৰ 15 নৱেম্বৰত নামেৰি অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানৰূপে ঘোষণা কৰা হয়। নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ উল্লেখযোগ্য বন্যপ্ৰাণীসমূহ হৈছে হাতী, বনগাহৰি, মাটি ভালুক, হিমালয়ৰ ক'লা ভালুক, বনৰৌ, বনমেকুৰী, জহামাল ইত্যাদি। অতি বিষাক্ত সাপ পিট ভাইপাৰ আৰু বিলুপ্তিৰ পথত আগবঢ়া শিল অজগৰ ইয়াত পোৱা যায়। এই উদ্যানৰ আটাইতকৈ আপুৰুগীয়া তথা বিলুপ্তপ্ৰায় চৰাইবিধ হ'ল দেও ৰাজহাঁহ। ওৰাং ৰাষ্ট্ৰীয় উদ্যান ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত দৰং, শোণিতপুৰ আৰু বড়ো স্বায়ত্তশাসিত অঞ্চলত অৱস্থিত। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি হৈছে প্ৰায় 78.81 বৰ্গ কিলোমিটাৰ। 1999 চনত ওৰাং অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হয়। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ উল্লেখযোগ্য বন্যপ্ৰাণীসমূহ হ'ল বাঘ, হাতী, এশিঙীয়া গড়, কেটেলা পহু, খটীয়া পহু, বনৰীয়া মেকুৰী, হৰিণা, বনগাহৰি ইত্যাদি। ইয়াৰ উপৰিও ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন প্ৰজাতিৰ পক্ষী যেনে বগলী, দুষ্প্ৰাপ্য হ'বলৈ ধৰা উলুমৰা, হাড়গিলা, তেলীয়া সাৰেং আদিও পোৱা যায়। আজিলৈ ইমানেই। যদিহে ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ধন্যবাদ।